मैं आज ये आदिवासी लोहार समाज में उपस्थित हूँ और आई के खूब ভাল লাগলাক और साथ ही साथ माने এইগিলা কথা বা নীতি মামলা में बहुत स्पष्ट हो गए आई के इस जगह में शपथनामा जनता जी के आज आयोजन करल है हमिकार आदिवासी लोहार समाज में तो खूब ভাল লাগলাক आई के और निजेও एक शपथ ग्रहण कर लो और साथ ही साथ समाज के काम करके जब उनके इस जगह में मोर निजर एक अनुभव जोटा है उनके कार्य और इच्छा माने बहुत है गति आज मैं जगह में जोटी शपथ ग्रहण ले लो तो सांस्कृतिक पद में मैं आयोजित हूँ गति मैं अलग अच्छा करे लिए हमिकार समाज सेवार खातिर मैं अच्छा करे लिए चेष्टा करूँ यह बोल के मैं इतने संभाल से वक्तव्य है जी সাংবাদিক শ্ৰী শংকৰ গোৱালা তেখেতক ধন্যবাদ। আমি নিমন্ত্ৰণ কৰাৰ কাৰণে তেখেতে আহি আমাৰ যি লোহাৰ কৰ্মকাৰ সমাজৰ যি আমাৰ জিলা গঠন কমিটিৰ কাৰণে আমি তেখেতক আমন্ত্ৰিত কৰিছোঁ। তেখেতে আহি এইমাত্ৰ উপস্থিত হৈছে। সেইবাবে আমি গোটেই লোহাৰ কৰ্মকাৰ সমাজৰ তেওঁক ওপৰত আমি খুবেই আনন্দিত আৰু এই মুহূৰ্তত আমি যি দুদিনীয়া ধৰি যি কষ্ট কৰিছিলোঁ আমাৰ লোহাৰ কৰ্মকাৰ সমাজৰ প্ৰায়খিনি এতিয়া আমি শেষৰ পৰ্যায়লৈকে আহিছোঁ আৰু পৰ্যায়ক্ৰমে যি আমাৰ কাৰ্যৱালী যিবিলাক আছিলে সেইবিলাক সুকলমে পাৰ হৈ গ'ল আৰু আমাৰ যিবিলাক আমাৰ অতিথি বা আমাৰ কেন্দ্ৰীয় সমিতি যিবিলাক মুখ্য অতিথি আহিছিলে তেখেতৰ আমাৰ যি ভাষণ বা আমাৰ সমাজৰ প্ৰতি যি চিন্তাধাৰা আগবঢ়াইছে এইবিলাক আমি খুব জৰুৰীভাৱে গ্ৰহণ কৰিব লাগে আৰু উঠি অহা আমাৰ যি আমাৰ জনজাতি বা আমাৰ লোহা সমাজৰ এই ভাষণৰ অনুযায়ী মই ভাবোঁ আমাৰ সমাজটো এক বিশাল জনজাতি হিচাপে গঢ় দিব আৰু আমাৰ কেলিডেনবাসী ৰাইজ তথা আজি যি আমাৰ আলোচনাৰ উদযাপন সমিতি সকলোখিনি মেম্বাৰ কাৰ্যকৰী যি আছে চবকে মই বিনম্ৰভাৱে ধন্যবাদ জনাইছোঁ যে এই কাৰ্যখন সুফলভাৱে পাৰ কৰাৰ কাৰণে লগতে আমাৰ আজি যি শপত গ্ৰহণৰ আমাৰ নগাঁও জিলাৰ সভাপতি সম্পাদক ধৰি আমাৰ যি সদস্যবৃন্দ আছে গোটেইকেইটা যি শপত গ্ৰহণ কৰিছে এই শপত গ্ৰহণত সুফলমে পাৰ হৈ গ'ল আৰু আশা কৰোঁ এই সমাজখন এটা ভাল দিশত গঢ় ল'ব আৰু এটা ৰাজ্য বা চৰকাৰৰ আগত এটা ভাল পদক্ষেপ লয় বা এটা জনজাতিকৰণৰ কাৰণে মিডিয়াকে আমি ধন্যবাদ জ্ঞাপন করছি লগতে আজি যে আমাদের কার্যসূচী রহে লোহার সমাজকে সেই কার্যসূচী আমাদের আজি খুব ভাল আনন্দতে আমাদের পার করে লাগলি আর আজি যেগুলা পদক্ষেপ নিলি আমরা এই পদক্ষেপ মে আজি আমাদের যেগুলা উঠি আসা ল'ৰা ছোৱালীকে যি আমাদের উঠি আসা ল'ৰা ছোৱালীগুলা যেগুলা পঢ়া লিখা করে আজি হাই সেকেন্ডারি হোক মেট্রিক পাস করা যে আমরা ওরা ভাল আমাদেরকে রেজাল্ট দিলে ওইগুলার কারণে আমরা আজি এই শপথ গ্রহণ মে ওদেরকে আমরা সম্বোধনা কার্যসূচী রাখলি আর যেগুলা সমাজে যেগুলা আমরা আমাদের উপর লেভেল গণ্যমান্য ব্যক্তিগুলা যেগুলা আমাদেরকে পদক্ষেপ দিলে ওই পদক্ষেপগুলাকে আজ এই শপথ গ্রহণ সে আমরা ওইগুলা কাম করেকে যাতে লাগুক আর ধরলে পদক্ষেপ নিয়েছি ওগুলা আমরা করেকে যাতে লাগুক আর যে এখন আজ আমরা লোহার সমাজে আমরা পিছপড়া হয়ে থাকা হয়ে আহি তো এইগুলামে সরকারে যাতে আমাদেরকে এই পিছপড়া অঞ্চলগুলার সে আমাদেরকে এই সমাজটাকে আগুয়াই নেওয়ার কারণে আমরা অনুরোধ জানাবো আর মেসেজ একটা আমরা ওকে আগ বাড়াইছি সমাজকে মোর দিকে জোহার আজি नौगांव डिस्ट्रिक्ट के केलेडिन साबागिसा के दुर्गा मंदिर प्रांगण में नौगांव जिला के आदिवासी लोहारा समाज के कुटुंब भाई बहनी के सहाय सहयोगिता में आज नौगांव डिस्ट्रिक्ट में आदिवासी लोहारा समाज कमिटी गठन करा हलो और आज शपथ ग्रहण अनुष्ठान का आयोजन करा हुआ है धन्यवाद যেহেতু সবাই ধরে আমাদের এই আদিবাসী লোহারা সমাজটা গঠন করবার যোজনা চলায় আর আজ পূর্ণাঙ্গ রূপ সে আমরা সফল হলি আর আমাদের
সহযোগিতাৰ জৰিয়তে সমাজটাকে একটা ভাল আৰু উন্নতি দিশে কিছু আগুৱাই লাগবে আৰু সমাজের ল'ৰা ছোৱালীকে আমরা কিছু শিক্ষা দীক্ষা ভাল উন্নত মানে আগুৱাই লাগব এটা আমাদের কমিটির মেন উদ্দেশ্য থাকবে लहरा समाज के आदि हमारे लहरा समाज के हम भी काम करते हैं एक प्रतिजा का आयोजन करा है और लहरा समाज एससीओ बाबार कारणे जगह जगह से मानु आसते मैंने मीटिंग करना बोले जब सब जानो हमारे लहरा समाज और समाज का एक लगे सब जानते लगे कि हमारा जाति भेद करके बेलेग बेलेग আমরা লাগি তো বাবা কিন্তু আমাদের লম্বা থেকে কি কথা এইটা হয়ে আছে বলে যে আমরা আজ এই বাবার কাছে বহুত কিছু বলে গেছে যে এইগুলা বাবার কাছে আমরা বহুত আজ বাড়াতে চাচ্ছি আমরা এই সময়কে সভা কমিটি গঠন করেছি যাতে আমরা সভা কমিটি গঠন করে আগবাড়ি যাবো আর আমরা নিজের এসডিআর পাওয়ার কারণে আমরা বলি এই ঘটনাটা নিজের আওয়াজের মিডিয়া কমিটি बहुत बहुत অনেক ধন্যবাদ জানাতো आज যেহেতু কি हमनी के अदौ हम लहरा समाज के आज जेहेतु के आज एक गेलिडेन साहब आगे समय आए विभिन्न जगह से हमनी के लहरा कुटुम नारायण माय बहन दादा भाई के हमने एकत्रित कर लिए और यही मीटिंग में हमने सफल कर लिए कारण एटा ही कि आज हमनी के आदिवासी में विभिन्न समाज के विभिन्न मीटिंग मटंग होते रहे गति के हमनी भी चिंताधारा के देखली जे आज हमनी के लहरा कुटुम के हमनी कैसन अगुआ के लिए कोई यह चिंताधारा से आज हमनी के रही केलिडेन बागान में हमने आयोजन कर ले आज के रही कि सभाटा के मेन उद्देश्य हमनी के कहता है कि आज हमनी के जितना कि लोहार समाज के हमनी एकत्र कैसन के कोई कैसन जगह को उठाबो गति के यह मांग